কি হল তাতে সাপ সাপ মানে শিৱজী হয় আশীৰ্বাদ দি আছে একো নাই ধুনীয়াকৈ ওলাই যাব চিন্তা কৰিব নালাগে খালি নামাৰিব জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব মই বিটিআৰ নহয় গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ মই সেইদিনাখন টিভিত ঘোষণা কৰিম ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছো আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম এতিয়া 13 ডিচেম্বৰত গোসাইগাঁৱৰ বাইদেউসকলে 10,000 টকাটো পাব কোন কোন গোসাইগাঁৱৰ পৰা ইয়াত আহিছে হাত ডাঙক কৰি আপোনালোকে সকলোকে গৈ কৈ দিব 17 ডিচেম্বৰত দতমাৰ বাইদেউসকলে পাব 10,000 টকাটো দতমাৰ পৰা কোনে কোনে আহিছে বঢ়িয়া এনে বাপৰে ইমান আহিছে দতমাৰ পৰা হে ভগৱান সব খালি পেটত আহি গল আজি লাগিব নাই অৰুণোদয় নে আজি নিদিলেও হ'ব নেকি আজি লাগিব ঠিক আছে যদি আজি লাগিব আৰু ভৱিষ্যতে কি পাম ধুনীয়াকৈ মোৰ কথাখিনি শুনি থাকিব আৰু মই আপোনালোকক ভাল ভাল কথা কম আৰু আপোনালোকে গোটেই সকলে শুনিবনে নাই আচ্ছা এটা কথা কক সকলোৰে বেংকৰ একাউণ্ট আছে নে নাই অলপ পিছতে বেংকৰ একাউণ্টত অৰুণোদয় টকা সোমাব গতিকে আপোনালোকে মোবাইলটো চাই থাকিব কাৰ কাৰ মোবাইল আছে আৰু মোবাইল কাৰ কাৰ নাই হাত ডাঙকচোন এটা মোবাইল দি আৰু আঁচনি বনাব লাগিব হয় নে নহয় এটা মোবাইল ফোন দিলে ভাল হ'ব নেকি ঠিক আছে এতিয়া যাৰ মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰত মেছেজ আহিব আজিৰ দিনটোৰ ভিতৰতে আমাৰ অৰুণোদয় টকা আজিয়ে সোমাই যাব হ'ব আজি আমাৰ মাজত উপস্থিত বিটিচিৰ প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া সন্মানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়া জিৰণ বসুমতাৰী ডাঙৰীয়া আমাৰ সকলোৰে সন্মানৰ প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী আমাৰ ইএম দেৰহাছাদ বসুমতাৰী ডাঙৰীয়া মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া প্ৰকাশ বসুমতাৰী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি গোসাই বসুমতাৰী ডাঙৰীয়া প্ৰিন্সিপাল সেক্ৰেটাৰী মুকেশ সাহু ডাঙৰীয়া ওদালগুৰি বাক্সা তামুলপুৰ আৰু চিৰাঙত উপস্থিত সন্মানীয় মন্ত্ৰীসকল ইএম সকল এমচিএলএ সকল আৰু আজি আমাৰ মাজত উপস্থিত সন্মানৰ ৰাইজ আজি আমি বিটিআৰৰ বাবে বিটিচিৰ বাবে অৰুণোদয় আঁচনিৰ খন আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ ইয়াত উপস্থিত হৈছো কোকৰাঝাৰৰ বডুফানগৰ গ্ৰীণফিল্ডত উপস্থিত হিতাধিকাৰীসকলৰ উপৰিও ওদালগুৰি বাক্সা তামুলপুৰ আৰু চিৰাঙতো উপস্থিত আমাৰ সন্মানৰ বিটিআৰবাসী ৰাইজক মই মোৰ নমস্কাৰ
আৰু প্ৰণাম জনাইছো। আপোনালোক সকলোৱে জানে যে আমাৰ অসমত বিটিআৰক বাদ দি আমি অৰুণোদয় আঁচনি 7 অক্টোবৰ তাৰিখে হিতাধিকাৰীসকলক নতুনকৈ নিৰ্বাচন কৰি আৰম্ভ কৰিছিলোঁ। কিন্তু বিটিআৰৰ নিৰ্বাচনৰ বাবে আমি বিটিআৰত অৰুণোদয় আঁচনি দিব পৰা নাছিলোঁ। মই যেতিয়া বিটিচিৰ নিৰ্বাচন আছিলে আপোনালোকৰ মাজলৈ গৈছিলোঁ, তেতিয়া মই সকলোকে প্ৰতিশ্ৰুতি দিছিলোঁ যে অসমৰ আন অঞ্চলত যেনেকৈ লাখপতি বাইদেউৰ আঁচনি পাইছে, অৰুণোদয়ৰ আঁচনি পাইছে, আমি বিটিআৰৰ ৰাইজকো নিৰ্বাচনৰ পিছতেই অৰুণোদয় আঁচনি, লাখপতি বাইদেউৰ আঁচনি, এই গোটেইবোৰ আঁচনি আমি দিয়াৰ বাবে চেষ্টা কৰিম। বিটিআৰৰ নিৰ্বাচন হৈ গ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিটিআৰ প্ৰধানৰ দায়িত্ব ল'লে আৰু তেখেতে দায়িত্ব লোৱাৰ কেইদিনমান পিছতেই মই তেওঁক গুৱাহাটীলৈ নিমন্ত্ৰণ কৰিছিলোঁ আৰু কৈ মই তেখেতক কৈছিলোঁ যে আমাৰ বিটিআৰত 4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিব বিচাৰোঁ। নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছিল। আগতে হোৱা নিৰ্বাচন আৰু আপুনি এতিয়া কৰিব খোজা নিৰ্বাচন দুইটাকে মিলি আমাৰ হিতাধিকাৰীসকলক ঠিক কৰি দিয়ক, যাতে আমি 2025 চনৰ ভিতৰতে বিটিআৰৰ ৰাইজক অৰুণোদয় দিব পাৰোঁ। সিদিনাখন মোক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিল যে আমাক বিটিআৰৰ বাবে আৰু 50,000 অতিৰিক্তকৈ অৰুণোদয় লাগে। আমি লগে লগে 50,000 আৰু অধিক অৰুণোদয় দিছিলোঁ আৰু তাৰ ফলত আজি এটা সুন্দৰ নিৰ্বাচনৰ মাজেৰে আমি 5খন জিলাত অৰুণোদয় আঁচনি দিবৰ বাবে আজি সমবেত হৈছোঁ। আপোনালোকে জানি ভাল পাব যে কোকৰাঝাৰ জিলাৰ 1,20,854 গৰাকী মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকেতো পাবই। যিসকলে মিটিঙত আহিব পৰা নাই, ঘৰত আছে, তেওঁলোকেও আজি অৰুণোদয় পাব। তাৰ লগতে আমাৰ বাক্সা জিলাত 60,676 গৰাকী, চিৰাং জিলাত 60,545 গৰাকী, তামুলপুৰত 61,578 গৰাকী আৰু ওদালগুৰিত 1,09,034 গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰিব। আমাৰ বিটিআৰত প্ৰথমবাৰৰ বাবে 4 লাখতকৈও অধিক মহিলাই অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। আমাক অৰুণোদয় আঁচনি সুন্দৰভাৱে নিৰ্বাচন কৰি এই আঁচনি দিবলৈ সুবিধা দিয়া বাবে মই বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, বিটিআৰৰ সাংসদ, বিধায়ক, EM, MCLA সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি আমি ইয়াতে অৰুণোদয় আঁচনি ডিচেম্বৰ মাহৰ বাবে দিম। জানুৱাৰীৰ 1 তাৰিখে আপোনালোকে টিভিত শুনি থাকিব, মই বিটিআৰ নহয়, গোটেই অসমৰ অৰুণোদয় ৰাইজৰ বাবে আৰু এটা উপহাৰ
মই সেইদিনাখন টিভিত ঘোষণা কৰিম ডাঙৰ উপহাৰ হ'ব আৰু আপোনালোকৰ বিহু ভাল কৰি হ'ব মই ডাঙৰ কৰি এটা উপহাৰ দিবৰ বাবেও চেষ্টা কৰি আছো আৰু 1 জানুৱাৰী তাৰিখে আপোনালোকক মই এই বিষয়ে জনাই দিয়াৰ বাবে চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ ৰাজ্যখনত 38 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে 1250 টকা মাহত লাভ কৰে আৰু এই অৰুণোদয় আঁচনিৰ কাৰণে আজি আমাৰ মহিলাসকল শক্তিশালী হ'ব পাৰিছে আগতে আমাৰ মহিলাসকলৰ ঘৰত উপাৰ্জন নাছিলে মহিলাসকলে কষ্ট কৰি ঘৰ চলাবলগীয়া হৈছিলে আজি মাহৰ 10 তাৰিখে মহিলাসকলৰ একাউণ্টত 1250 টকা আহিব আৰু ঘৰখন চলাবৰ বাবে আপোনালোকে সুবিধা পাব অকল সেয়ে নহয় 1250 টকাৰ আমি অৰুণোদয় পালো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক 5 কেজিকৈ বিনামূলীয়া চাউল দিয়ে যদি এখন ঘৰত 20 কেজিকৈও আমি চাউল পাওঁ আমাৰ 1000 টকা 800 টকা তাৰ পৰাও আমাৰ সঞ্চয় হ'ল 1250 টকা অৰুণোদয়ৰ পৰা পালো 800 টকা বিনামূলীয়া চাউলৰ পৰা পালো এতিয়া মই যেতিয়া সৰু আছিলো গাঁৱত দেখিছিলো যে ঘৰত যদি কোনোবা অতিথি আহে ঘৰত চেনি নাথাকিলে আমাৰ মায়ে কাখৰ ঘৰৰ মানুহৰ পৰা চেনি খুজি লৈ আহে যে 1 বাটি চেনি দিয়ক আকৌ যেতিয়া মায়ে চেনি পাব বাটিটো ঘূৰাই দিয়ে তেনেকে আমাৰ গাঁৱৰ মানুহে ওচৰ চুবুৰীয়াৰ পৰা বিপদত পৰিলে দালি আনে নিমখ আনে এতিয়া আমি আপোনালোকৰ কষ্টবিলাক নোহোৱা কৰি দিছো অৰুণোদয় 1250 টকা বিনামূলীয়া চাউল এতিয়া আপোনালোকে 117 টকাত 1 কেজি দালি পায় 1 কেজি চেনি পায় 1 কেজি নিমখ পায় কিনিছেনে নাই আপোনালোকে কোনে কোনে কিনিছে হাত ডাঙক বাপৰে ইয়াতো সকলোৱে কিনিছে এটা কথা মোক উত্তৰ দিয়ক দালিৰ কোৱালিটিটো ভাল নে বেয়া অলপ ডাঙৰ কৰি ক'ব লাগিব ভাল নে বেয়া চেনিৰ কোৱালিটিটো ভাল নে বেয়া নিমখৰ কোৱালিটিটো ভাল নে বেয়া কিন্তু 117 টকাত আমি 1 কেজি দালি পাওঁ 1 কেজি চেনি পাওঁ 1 কেজি নিমখ পাওঁ কিন্তু ৰেচনৰ দোকানী আমাক 3 টকাটো ঘূৰাই নিদিয়ে 120 টকা ললে হয় নে নহয় সেই কাৰণে 1 জানুৱাৰীৰ পৰা আমি আপোনালোকক 100 টকাতে 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম 100 টকাটো লৈ গলে আপোনালোকে দালি চেনি নিমখ পাই যাব অৰুণোদয়ৰ পৰা 1250 পালে তাৰ পৰা 100 টকা ৰেচনৰ দোকানীক দিলে 1 কেজি দালি পালে 1 কেজি নিমখ পালে 1 কেজি চেনি পালে তাৰ মানে অৰুণোদয়ত 1250 মোদী ডাঙৰীয়াৰ বিনামূলীয়া চাউল আৰু আমাৰ চৰকাৰে দিয়া 100 টকাত দালি চেনি নিমখ এতিয়া আমি ঘৰখন চলাবৰ কাৰণে কাৰো ওচৰত হাত পাতিব নালাগে আমাৰ কষ্ট কম হয় ঘৰখন চলাব পাৰো আৰু লৰা ছোৱালীৰ শিক্ষাৰ কথাও আমি চিন্তা কৰিব পাৰো আগতে কেতিয়াও আমাৰ অসমত দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে
এনেকে কোনেও আঁচনি অনা নাছিল। অলপ আগতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে এই আঁচনি হিন্দুৱেও পাইছে, মুছলমানেও পাইছে, খ্ৰীষ্টানেও পাইছে, কোচ ৰাজবংশীয়েও পাইছে, নাথযোগীয়েও পাইছে, বড়ো ৰাইজেও পাইছে, মিচিং ৰাইজেও পাইছে, ৰাভা ৰাইজেও পাইছে। ইয়াত কোনো জাতিভেদৰ কথা নাই। দুখীয়া হলেই এই আঁচনি আমাৰ BTCত ৰাইজে পাইছে, গোটেই অসমত ৰাইজে পাব পাৰিছে। কি হল তাতে? সাপ মানে শিৱজী হয়, আশীৰ্বাদ দি আছে, একো নাই, ধুনীয়াকৈ ওলাই যাব, চিন্তা কৰিব নালাগে, খালি নামাৰিব। অলপ আমাৰ ভলেণ্টিয়াৰ সকলে চাই দিয়ক। ধুনীয়াকৈ ভলেণ্টিয়াৰ সকলে চাই দিয়ক, সকলে ভয় নাখাব। গলনে নাই ওলাই? এতিয়া বহি দিয়ক, ধুনীয়াকৈ হৈ গল, বঢ়িয়া। এতিয়া ধুনীয়াকৈ বহি দিয়ক, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া ৰাইজক মই আৰু এটা ভাল খবৰ দিব খুজিছো। আমাৰ বিটিআৰৰ ৰাইজে মাজে মাজে চিন্তা কৰি থাকে যে আমি লাখপতি দিদিৰ 10,000 টকাটো কেতিয়া পাম। মাজে মাজে চিন্তা হৈ থাকে নে নাথাকে? কাক কাক 10,000 টকাটো লাগে হাত দাঙকচোন, কাৰ কাৰ নাম আছে? বাপৰে, ওদালগুৰিতো হাত দাঙিছে, বাক্সাতো হাত দাঙিছে, তামুলপুৰতো হাত দাঙিছে, চিৰাঙতো হাত দাঙিছে। আপোনালোকে জানি ভাল পাব যে কেইদিনমান আগতে তামুলপুৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, মই, আমাৰ বিধায়ক EM সকলে গৈ তামুলপুৰত আমি 10,000 টকাটো বিতৰণ কৰি আহিলো। এতিয়া 13 ডিচেম্বৰত গোসাইগাঁৱৰ বাইদেউসকলে 10,000 টকাটো পাব। কোন কোন গোসাইগাঁৱৰ পৰা ইয়াত আহিছে হাত দাঙক। বঢ়ি, আপোনালোকে সকলোকে গৈ কৈ দিব। 17 ডিচেম্বৰত দতমাৰ বাইদেউসকলে পাব 10,000 টকাটো। দতমাৰ পৰা কোনে কোনে আহিছে? বঢ়িয়া। এনে বাপৰে, ইমান আহিছে দতমাৰ পৰা। আপোনালোকক 13 তাৰিখে গোসাইগাঁৱত হাগ্ৰামা ডাঙৰীয়া আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই গৈ 10,000 টকাটো বিতৰণ কৰিব। দতমাটো 17 তাৰিখে বিতৰণ কৰিব। আৰু এনেকৈ আমি জানুৱাৰী মাহৰ 20 তাৰিখৰ আগতে সকলোকে বিটিআৰত আমি 10,000 টকাটো পোৱা কৰি দিম। ভাল হ'ব? যদি ভাল হ'ব ডাঙৰ কৰি এটা হাত চাপৰিব যাওক। যোনে যোনে 10,000টো পাব ডাঙৰ কৰি হাত চাপৰিব যাওক। বঢ়িয়া। তাৰ মানে আপোনালোকে চাওক, আমাৰ চৰকাৰৰ পৰা অৰুণোদয় পালো, 10,000 টকা পালো, বিনামূলীয়া চাউল পালো। আমি
10,000 টকাৰ লাখপতি দিদি পালো আৰু 100 টকাত দালি পালো চেনি পালো আৰু আমি নিমখ পালো ইমান দিনে আমাৰ চৰকাৰৰ নিযুত মইনা আঁচনিৰে আমি ছোৱালীসকলক পঢ়াৰ ব্যৱস্থা কৰি দি আছিলো 1 জানুৱাৰীৰ পৰা মই নতুন আঁচনি এটা ঘোষণা কৰিম লৰাবিলাকেও এতিয়া পঢ়িবৰ বাবে চৰকাৰৰ পৰা ছোৱালীৰ দৰে সুবিধা পাব তাৰ মানে মাকৰ কষ্ট কিমান কমি গল দেউতাকৰ কষ্ট কিমান কমি গল অৰুণোদয় আহিলে নিযুত মইনা আহিলে বাবু আঁচনি আহিলে চাউল আহিলে দালি আহিলে নিমখ আহিলে চেনি আহিলে লগত 10,000 টকাটো আপোনালোকে পাই যাব ভাল হবনে বেয়া হব ভাল হবতো মই কিয় এখিনি আপোনালোকক শুনাই দিলো ৰাতিপুৱাটো আপোনালোকে ভাত খাই অহা নাই অন্তত মোৰ কথাখিনি শুনিলে যাতে পেটটো ভৰি যায় এতিয়া ভৰি গল নে নাই পেটটো ভৰি গল কাৰ কাৰ পেটটো ভৰি গল হাত ডাঙক এতিয়া লাষ্টত মোৰ এটাই কাম থাকিলে যে পাৰিলে বাইদেউসকলক মোবাইল এটাও দিব লাগে আৰু হয় না নহয় গতিকে তাৰ বাদেতো বাকি গোটেইখিনি হৈ গল যি নহওক আজি মই পুনৰ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো 1 লাখতকৈও বেছি আই মাতৃ আমাৰ কোকৰাঝাৰত আছে তামুলপুৰ বাক্সা চিৰাং ওদালগুৰি সকলোতে আই মাতৃসকল উপস্থিত আছে ইমান দিনে মোক সদায় সুধি থাকে অৰুণোদয় কেতিয়া পাম আজিৰ পৰা আমি সকলোৱে অৰুণোদয় পাম লাখপতি দিদিৰ 10,000 টকাটো আমি বিটিআৰত ফটাফট এতিয়া পাব আৰম্ভ কৰিম আৰু 1 জানুৱাৰীৰ পৰা 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ পাম আৰু 1 জানুৱাৰী তাৰিখে অৰুণোদয় পোৱা আই মাতৃসকলক মই এনেকে ডাঙৰ এটা উপহাৰ দিম লাগিব নে নালাগিব কাক কাক নালাগে হাত ডাঙকচোন কাক কাক নালাগে হাত ডাঙক আচ্ছা এতিয়া কাক কাক লাগে হাত ডাঙক 1 তাৰিখে টিভিত শুনি থাকিব হবতো শুনি থাকিব নে নাই আজিয়ে মই কৈ নিদিও 1 তাৰিখেহে কম আপোনালোকক মই কি দিম কিন্তু যি দিম ভাল কৰিয়ে দিম হব আৰু আপোনালোক সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনালো শুভেচ্ছা জনালো আমাৰ বিটিসি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনালো গোটেই পাঁচোখন জিলাতে উপস্থিত মন্ত্ৰীসকল সাংসদসকল বিধায়কসকল ইএম সকল MCLA সকল সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জনালো আৰু এতিয়া সকলোৱে মোৰ লগত একেলগে কব ভাৰত মাতা কি বহুত বহুত ধন্যবাদ বিটিসিত আকৌ আহিম হাগ্ৰামা ডাঙৰীয়া আজি কলে যে কোকৰাঝাৰ ওদালগুৰিত ঘৰৰ টেক্সও কমাই দিব চৰকাৰ চলি থাকিব আপোনালোকে বহুত সুবিধা পাই থাকিব আগতেও পাইছে এতিয়াও পাব আৰু ভৱিষ্যতেও আপোনালোকে সুবিধা পাই থাকিব বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম